বন্ধুসকল ফ্ৰী এডভাইচ DRX ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আলজেল চিৰাপ এটা। এই চিৰাপটো কি কামত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পৰা হ'ব পৰা সাইড এফেক্টসমূহ কেনেধৰণৰ হয়। বন্ধুসকল প্ৰথমতে আহক জানি লওঁ এই চিৰাপটোৰ সম্বন্ধে। এইটো এলেম্বিক কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ 200 ml এটা চিৰাপ হয়। 120 টকা MRPত যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীতে অতি সহজতে লাভ কৰিব পৰা এটা চিৰাপ। এইটো সম্পূৰ্ণৰূপে চুগাৰ ফ্ৰী এটা চিৰাপ। চুগাৰ থকা পেচেণ্টেও এই চিৰাপটো সেৱন কৰিব পাৰিব। বন্ধুসকল এইটো ফ্লেভাৰটো বহুত ভাল এটা ফ্লেভাৰ। বন্ধুসকল এই চিৰাপটো যিসকল মানুহৰ অতিমাত্ৰা গেছ হৈছে, গেছ হোৱাৰ ফলত খোৱা খাদ্যত ৰুচি নাইকিয়া হৈ গৈছে, তেওঁলোকৰ কাৰণে এই চিৰাপটো বহুত ভাল এটা চিৰাপ। বন্ধুসকল এই চিৰাপটো খোৱাৰ ফলত আপোনালোকৰ যদি গেছৰ ফলত খোৱা পেট বুকু জ্বলা বা বুকুত পেইন হোৱা তেনেকুৱা সমস্যা হয়, আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। এই চিৰাপটো মেগলাডাৰ্ট এণ্ড স্মিতাকন দুয়োটা মলিকুলৰ দ্বাৰা এই চিৰাপটো তৈয়াৰ কৰা হয়। মেগলাডাৰ্টৰ পৰিমাণ হৈছে প্ৰতি 5 ml 400 মিলিগ্ৰাম আৰু স্মিতাকন আছে 20 মিলিগ্ৰাম। বন্ধুসকল এই ফ্লেভাৰটো বহুত ভাল। এইটো সম্পূৰ্ণ এটা চুগাৰ ফ্ৰী চিৰাপ। চুগাৰ থকা পেচেণ্টেও এই চিৰাপটো সেৱন কৰিব পাৰিব। এলেম্বিক কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ 200 ml পেকটো 120 টকাত আপোনালোকে অতি সহজতে আপোনালোকৰ ওচৰত থকা মেডিকেল বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা চিৰাপ। বন্ধুসকল এই চিৰাপটো খোৱাৰ নিয়মটো হৈছে আহাৰ খোৱাৰ পিছত দিনে 2 বাৰ। বন্ধুসকল যিসকল মানুহৰ অতিমাত্ৰা গেছ তেওঁলোকে এই চিৰাপটো দিনে 3 বাৰ ব্যৱহাৰ কৰিব পাৰিব। অন্যথা ডক্তৰৰ অনুমতি বা পৰামৰ্শ মতেহে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব। বন্ধুসকল যিকোনো মেডিচিন কিনাৰ আগতে আপোনালোকে মেডিচিনটোৰ এক্সপায়াৰী ডেট, মেনুফেকচাৰ, MRP সম্বন্ধে ভালদৰে জানি তাৰপিছতহে ক্ৰয় কৰিব। আৰু যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্তৰৰ অনুমতি বা পৰামৰ্শ মতেহে, ডক্তৰে দিয়া গাইডলাইন মতেহে আপোনালোকে যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব। এই মেডিচিনটোৰ পৰা হ'ব পৰা ছাইড এফেক্টসমূহ হৈছে যেনে বমি ভাৱ হোৱা বা অতি মাত্ৰা সেৱন কৰাৰ ফলত পাতলা পায়খানা, তেনেকুৱা বহু কম সমস্যা দেখা যায়। তেনেহ'লে 100ৰ পৰা 2%ৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা যদি হয়, তেনেহ'লে আপোনালোকে এই চিৰাপটো খোৱা বন্ধ কৰিব লাগিব। আৰু ডক্তৰে দিয়া পৰামৰ্শ অনুসৰিহে আপোনালোকে যিকোনো মেডিচিন ব্যৱহাৰ কৰিব। ইয়াতে আপোনালোকৰ ভাল হ'ব।